Nama's Question and Answers. দৈ গাখীৰ টেঙা হয় কিয়? শুনক, আমি বেক্টেৰিয়াৰ নাম নিশ্চয় শুনিছোঁ। ই মাটি, পানী, বায়ু, বতাহ, মহাকাশ সকলো ঠাইতে বাস কৰে। ইয়াৰ উপৰিও খাদ্যবস্তু, বস্ত্ৰ, উদ্ভিদ আৰু প্ৰাণী দেহতো বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়। লেক্টোবেচিলি নামৰ এনে এবিধ বেক্টেৰিয়াই দৈ গাখীৰত ক্ৰিয়া কৰে। এই বেক্টেৰিয়াই গাখীৰত থকা চেনিভাগ লেক্টিক এচিডলৈ ৰূপান্তৰিত কৰে। সেয়ে দৈ গাখীৰ টেঙা হৈ পৰে। মদ খালে মানুহে সাধাৰণতে উত্তেজিত হৈ পৰে কিয়? মদত থকা এলকহল ভাগেই এনে উত্তেজনা অনাৰ মূল কাৰণ। আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ নিৰ্দিষ্ট পৰিমাণৰ তেজ প্ৰবাহিত হৈ থাকে। মদ সেৱন কৰিলে মগজু আৰু ছাললৈ বেছি পৰিমাণে তেজ সঞ্চালিত হয়। এই বৰ্ধিত ৰক্ত সঞ্চালনৰ ফলত গাটো বেছিকৈ গৰম হৈ উঠে আৰু মগজুৱে স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰা হয়। শৰীৰৰ এই বৰ্ধিত উত্তাপে এটা সময়ত মানুহজনক উত্তেজিত কৰি তোলে। সেয়ে মদ খালে মানুহ সাধাৰণতে উত্তেজিত হৈ পৰে। কিছুমান ফলৰ ভিতৰত পোক কেনেকৈ হয়? কিছুমান ফল কাটিলে, বিশেষকৈ আম কাটিলে ভিতৰত পোক থকা দেখা যায়। অথচ বাহিৰখন চাই ভিতৰত পোক থকা বুলি অনুমান কৰিবই নোৱাৰি। ফলৰ ভিতৰত থকা পোকবোৰ সাধাৰণতে একোবিধ গুবৰাজাতীয় পতংগৰ পলু। কিছুমান ফলৰ ভিতৰত এনেদৰে পোক হোৱাৰ কাৰণ হ'ল ফলবোৰ নিচেই কোমলীয়া অৱস্থাত থাকোঁতেই এই পতংগবোৰে ফলৰ ভিতৰত কণী পাৰে। কিছুদিনৰ পিছত এই কণীবোৰ ফুটি পলু ওলাই ফলটি ডাঙৰ হৈ অহাৰ লগে লগে সেই অকণমান বিন্ধাটোৰ চিনমুকাম নাইকিয়া হৈ পৰে। ভিতৰত পলুবোৰে ফলৰ অংশ খাই ডাঙৰ দীঘল হয়। সিহঁতৰ প্ৰয়োজনীয় অক্সিজেনো সেই ফলৰ পৰাই আহৰণ কৰে। ফলৰ ভিতৰত পোকবোৰৰ সংখ্যা বেছি হ'লে বা পূৰ্ণাংগ অৱস্থা প্ৰাপ্ত হ'লে অক্সিজেনৰ বাবে ইহঁতে ফলৰ বাকলি কুটি ফুটা কৰি লয়। সেয়ে আমি বাহিৰটো ভাল দেখিলেও কিছুমান ফলৰ ভিতৰত পোক দেখা যায়।